নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে স্কিনখননো ঘৰুৱা হিচাপত ঘৰুৱা বস্তু ব্যৱহাৰ কৰিনো কেনেকৈ পাৰ্লাৰৰ লেখীয়া উজ্জ্বল কৰিব পাৰি, মুখৰ পিম্পল আঁতৰাব পাৰি। বন্ধু বান্ধৱীসকল, দৈনন্দিন জীৱনৰ ব্যস্ততাৰ কাৰণেই হওক বা ধূলিমাকতিৰ কাৰণেই হওক বা ৰ'দৰ কাৰণেই হওক বা খোৱা বোৱাৰ ক্ষেত্ৰতেই হওক, আমি স্কিনখনৰ কাৰণে অৱহেলা কৰোঁ আৰু যাৰ ফলত আমাৰ স্কিনখনত বয়সৰ বৃদ্ধি, চকুৰ গুলি ক'লা পৰাতকৈ বেছি দেখা আৰু বগা নোহোৱা, গুটি হোৱা আদি সকলো সমস্যা আমাৰ স্কিনখনত দেখা যায়, যাৰ ফলত আমি এখন সুস্থ সবল স্কিন পাবলৈ আমি সক্ষম নহওঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি এনেকুৱা কিছুমান পদ্ধতি দিম আৰু যাৰ জৰিয়তে আপুনি পাৰ্লাৰ নোযোৱাকৈ এখন সুস্থ আৰু সবল স্কিনৰ গৰাকী হ'ব পাৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এটা ৰিং বল লৈ লৈছোঁ চিচাৰ, আৰু ইয়াত দেখিছেনে মই মচুৰ দালি কেইটামান ৰাতিপুৱাই তিয়াই থৈছিলোঁ। ৰাতিপুৱাই তিয়াই থোৱা হয়, আপুনি যদি 2 ঘণ্টা বা 3 ঘণ্টা তিয়াই, সেইটো দেখিছেনে মচুৰ দালিখিনি ধুনীয়াকৈ কোমলি গৈছে আৰু এইখিনি মই পেষ্ট বনাই ল'লোঁ আৰু ইয়াত কেইটামান বস্তু মিহলাম, যাৰ ফলত আপোনাৰ স্কিনখন বগা উজ্জ্বল আৰু মুখৰ গুটিবোৰ নাইকিয়া হ'ব, ক'লা দাগবোৰ নাইকিয়া হ'ব। আহকচোন আৰু কি মিলাওঁ, আৰু এইটো চাওক নেমু কেইটোপালমান আমি মিলাম ইয়াত, যাৰ যোগেদি আমাৰ স্কিনখন আৰু ধুনীয়া হ'ব। এয়া দেখিছেনে পেকটোৰ লগত মই এইখিনি গুড়ি কৰি ল'লোঁ, তাৰপিছত নেমু দুটোপালমান মিলাই ল'লোঁ, এচামুচ দিছোঁ আৰু ইয়াত অকণমান হালধি গুড়ি দি দিছোঁ। আপোনালোকৰ যদি ঘৰৰ কেঁচা হালধি আছে তেতিয়া তাৰো 2 টোপালমান দিব পাৰে। মই এয়া হালধি গুড়িয়ে দিছোঁ আৰু এয়া দেখিছেনে হাতেদি মই পেষ্টটো ধুনীয়াকৈ মিলাই দিছোঁ আৰু ইয়াৰ পেষ্টটো মই মিলোৱা হৈ গৈছে আৰু এতিয়া দেখিছেনে মই লাহে লাহে মুখত এপ্লাই কৰিব লৈছোঁ। এয়া দেখিছে মই মুখত এপ্লাই কৰিব লৈছোঁ। অকণমান আপুনি লাহে লাহে আঙুলিয়েদি এপ্লাই কৰিব, বাছ বা কিবা বেলেগ বস্তু ব্যৱহাৰ নকৰিব, কাৰণ এইটো বস্তু বাছেদি আপুনি এপ্লাই কৰিব নোৱাৰিব। এই মই আঙুলিয়েদি ব্যৱহাৰ কৰোঁতেই পৰি গৈছে, দেখিছেই নহয় ভিডিঅ'টোত। সেয়া চাওকচোন, মই আঙুলিয়েদি ধুনীয়াকৈ গোটেইখিনি স্কিনতে এপ্লাই কৰি লৈছোঁ। এয়া চাওক, স্পীড ম'ডত মই দি দিছোঁ, কাৰণ আপোনালোকে আমনি লাগিবও পাৰে। এয়া লাহে লাহে মই স্পীড ম'ডত দি পেলাই এয়া ভিডিঅ'টো গোটেইখন স্কিনতে লগাই লৈছোঁ। চাওকচোন বন্ধু বান্ধৱীসকল, এই পেকটো ব্যৱহাৰ কৰোঁতে আপোনালোকে মুখেদি কথা নাপাতিব, কাৰণ এনেকৈ কৰিলে আপোনাৰ স্কিনখনৰ বয়সৰ বৃদ্ধি চাপ দেখা পাব পাৰে আৰু ৰিংকল পৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপুনি যেতিয়াই লগাব তেতিয়া আপুনি কথা নাপাতিব। এয়া মই সম্পূৰ্ণ মুখখনত লগাই ল'লে দেখিলে, আৰু এয়া 15 মিনিটৰ সময় ৰ'ম, বা আপুনি শুকুৱালৈও ৰ'ব পাৰে। এয়া চাওকচোন মোৰ শুকাইছে লাহে লাহে, 15 মিনিট হৈ গ'ল আৰু এয়া মোক শুকাবলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে আপুনি, চাওকচোন এই শুকাবলৈ আৰম্ভ কৰিছে। শুকোৱাৰ পিছত ইয়াৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে মুখখনত অকণমান পানী লগাই, কাৰণ বস্তুটো যিহেতু শুকাই যাব, অকণমান টান আৰু খৰখৰীয়া টাইপৰ হ'ব, অকণমান পানী লগাই আপুনি চাৰ্কোল মুছেলত অকণমান মাছাজ কৰাৰ নিচিনাকৈ মুখখনৰ পৰা আপুনি এইখিনি এৰুৱাই পেলাব আৰু লাহে লাহে কৰি আপুনি স্কিনৰ পৰা এইখিনি এৰুৱাব। চাব যাতে স্কিনখনে কষ্ট নাপায়, লাহেকৈ এৰুৱাব। পাৰিলে অকণমান পানী ব্যৱহাৰ কৰিব, নকৰিলেও নাই, যদি পানী ব্যৱহাৰ নকৰে তেতিয়াও নাই। এয়া চাওকচোন মই মুখখন ধুই দিলোঁ। ধুই দিয়াৰ পিছত এয়া আপুনি কাপোৰ এখনেদি ডাবকৈ আপুনি মুখখন মোহাৰিব, চাবোন ব্যৱহাৰ নকৰিব, কাৰণ পেকটো লগোৱাৰ কিছু সময় আপুনি চাবোন ব্যৱহাৰ নকৰিব, তাৰপিছত আপুনি চাবোন ব্যৱহাৰ কৰিব। এয়া চাওকচোন মোৰ মুখখন কি ধুনীয়া উজ্জ্বল আৰু সুঠল লাগিছে। চাওকচোন স্কিনখন কিমান ধুনীয়া লাগিছে, চাফা কোমল আৰু ধুনীয়া হৈ গৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভাল ভাল ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো সোনকালেই ছাবস্ক্ৰাইব কৰি ল'ব।